গায়ত্ৰী আচলতে মোৰ একেলগৰ, আমি সৰু কালৰে ফ্ৰেণ্ড হয়। গতিকে গায়িকা হিচাপে গায়ত্ৰীক পোৱাৰ আগতে তাই মই এগৰাকী খুব ভাল বান্ধৱী। গতিকে আজি গায়ত্ৰী নাই, তাইৰ লগত মই টাচত আছোঁৱেই ইমান দিনে। ভবা নাছিলোঁ যে তাই ইমান সোনকালে আমাক এৰি থৈ যাবগৈ। সেইদিনাও তাইৰ লগত কথা হৈছে। তাই কৈছিলে যে প্ৰে কৰিবি, ভগৱানে যাতে মোক সুস্থ কৰি আনে, আৰু আমি সকলোৱে প্ৰে কৰিছিলোঁ। কিন্তু আজি গায়ত্ৰী আমাৰ মাজৰ পৰা এনেকৈ গুচি যাব বুলি আচলতে ভবা নাই। কি ক'ম, মানে একো বুজি পোৱা নাই আচলতে। সেইদিনাও তাইৰ লগত কথা হৈছে। মৃত্যুটো যে মানে ইমান কঠিন এটা, মানে ইমান দুখ লগা এটা সত্যতা, মানে তাই যে আমাৰ মাজত নাই সেইটো ভাবিবই নোৱাৰে। আৰু ব্যক্তিগতভাৱে সাংঘাতিক ডাঙৰ লছ হৈছে, আৰু সমগ্ৰ অসমৰ সংগীত জগতত গায়ত্ৰীৰ এই মৃত্যুৰ বাতৰি আচলতে এটা সাংঘাতিক ডাঙৰ লছ। গায়ত্ৰী নাই মানে সংগীত জগতৰ এটা ভূতাতৰা নাইকিয়া হৈ গ'ল। তাই য'ত আছে সুখত থাকক, তাৰ বাহিৰে আৰু ক'ব লগা একোৱেই নাই। গায়ত্ৰীয়ে কেতিয়াও কোৱা নাছিলে আচলতে আমি খুব ভাল বান্ধৱী। তাইক এনেই ফোন কৰিছিলোঁ মই এনেই সুধিছিলোঁ তোৰ গা ভালনে? তাই কৈছে খবৰটো পালি? মই বোলো কি খবৰ? তাই তেতিয়া গাটো বেয়া হৈ আছিলে। তাৰপিছত গম পালোঁ। তাৰপিছত মই জানো, কিন্তু তাই আচলতে খবৰটো ক'বলৈ মানা কৰিছিলে, কাৰণ তাইক ভাল পোৱা প্ৰতিগৰাকী শুভাকাংক্ষীয়ে খুব কষ্ট পাব যে খবৰটো পালে। সেইকাৰণে তাই কৈছে যে ক'ব নালাগে, সকলোৱে বহুত কষ্ট পাব। কিন্তু লাহে লাহে সকলোৱে যিহেতু তাই কথাটো লাহে লাহে গম পালেই, আৰু আমি ভবা নাছিলোঁ আচলতে ইমান সোনকালে তাই আমাক এৰি যাবগৈ। কিন্তু অতি সোনকালে তাই ডিটৰিয়েট হ'ল। তাই যি নহওক, তাই য'ত আছে সুখেৰে থাকক, শান্তিত থাকক।